কেলে কৰি আছা তুমি এইখিনি এই কৰিবলৈ বেঙেনা গছৰ গুটি দিবলৈ ধুনীয়াকৈ উকটি মেলি এতিয়া মাটিখিনি মই সাৰ থকা মাটিখিনি বেগ এটা ধুনীয়াকৈ ভৰাই ল'লোঁ। এতিয়া সেইখিনি ক'লৈ নিওঁ আপোনালোকে চাই থাকিব। এইজোপা হাতী ভেকুৰী ইমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে? হাতী ভেকুৰী খালে বোলে চকুৰ কাৰণে ভাল বুলি কয়। আপোনালোকে খায়নে বাৰু? ধুনীয়াকৈ ফুলি আছে দেখিছে। মই এতিয়া আহি আছোঁ এয়া পাই গ'লহি। পাই পেলাই গেটখন খুলি লওঁ। ইমান ধুনীয়াকৈ ফুলি আছে আমাৰ ঘৰৰ ফুলকেইজোপা ইমান ধুনীয়াকৈ। কোৰখন লৈ এতিয়া মাটিডোখৰ খান্দি দিম। এই পুলিটোতো অলপ গোবৰ জাবৰ দি পুতি দিলোঁ আৰু গোবৰখিনি তাত যিহেতু জেগাডোখৰ অলপ টান হয়। এয়া হৈছে বেঙেনা পুলি, সেইদিনা ৰুইছিলোঁহে বেঙেনা ধুনীয়াকৈ ফুলিলে। গোবৰ ইয়াতো মানে সাৰ জাবৰ দি গুৰিটো ধুনীয়াকৈ পুতি দিলোঁ। এইখিনিতো এনেকৈ জাবৰ চাবৰ দি ধুনীয়াকৈ পুতি দিছোঁ। আপোনালোকক আকৌ দেখাই থাকিম পটককৈ কিমান ডাঙৰ হ'ল। সেইদিনা ৰুইছিলোঁ 3 পাত 4 পাত হ'লেই। এতিয়া মই কিনাৰখিনি অলপ উকটি দিছোঁ, যিহেতু শিলগুটিত আছে জেগাডোখৰ অলপ বাচি কুচি দিব লাগিব। আপোনালোকে এনেকৈ কম জেগাতে কৰিব পাৰিব। আমাৰ যিহেতু জেগা নাই, যিডোখৰত থাকোঁ সেইডোখৰতো জেগা নাই। ওচৰ চুবুৰীয়া সকলোৱে জানে আৰু আমাৰ জেগা নাই বুলি। তথাপি যিডোখৰত আছে সেইখনতে অকণমান কিবা কৰি আপোনালোকক দেখাইছোঁ। আজৰি পৰত তাতে অকণমান খুচৰি থাকোঁ। খালটোৰ কিনাৰে কিনাৰে খান্দি লৈছোঁ। কিনাৰে কিনাৰে খান্দি সাৰ জাবৰখিনি ভৰাই দিছোঁ। ভৰাই কিনাৰে কিনাৰে আকৌ মাটি দি আকৌ ধুনীয়াকৈ পুতি দিছোঁ। আজি যিহেতু বৰষুণ দিছিলে সেয়েহে পানী নিদিলোঁ। এতিয়া সিদিনা ৰুইছিলোঁ বেঙেনা জোপা ইমান ধুনীয়া হ'ল। এয়া ফুলকেইজোপাও আৰু ফুলি আছে আপোনালোকক দেখাইছোঁৱেই। এইখিনিতো তেনেকৈয়ে দিলোঁ জাবৰ চাবৰ ধুনীয়াকৈ পুতি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু যিহেতু মই নতুনকৈ আহিছোঁ, এইফালে তামোল ফুল, এইফালে চাউল তাউল এইখিনিয়ে ধুনীয়াকৈ শুকুৱাই মেলি ল'লোঁ। যিহেতু বিহু পালেহি, চাউলবোৰ কিছু ভাগিলে। এইখিনি বাৰু ভগা নাই, বেলেগখিনি এইখিনি ধুনীয়া হৈছে এয়া। আৰু এইফালে এইখিনিও ভগা নাই, এইখিনিও ধুনীয়া হৈছে। এইখিনিহে কিন্তু অলপ ভাগিলে। উখোৱা ধান একেদিনাখনে শুকোৱা নাই, নুশুকুৱাই বুলি কয়। যিহেতু মানে কি একে ৰ'দটো ইমান চাৰ লগত পটককৈ শুকাই থাকিলে বানোতে অলপ ভাগিলে। এয়া চাওকচোন, এইখিনি সান্দহ খাবলৈ বহাইছিলোঁ। বহোৱা ধানৰ সান্দহ খাবলৈ বৰ মজা লাগে। আৰু কেতিয়াবা যদি মাংসৰ লগতো খাই বহোৱা চাউলৰ সান্দহ বৰ ভাল লাগে। এইখিনি হ'ল বৰা চাউল। এয়া অলপ অলপ ভাগিলে বাৰু। যিহেতু বৰ ৰ'দ টান আছিলে সেইদিনা, বেছি ৰ'দ টানত ধান দিব নালাগে দেই, চাউলবোৰ বহুত ভাগি যায়। এয়া এইখিনিও ভাত খোৱা চাউল হয়, এইখিনি ধুনীয়া হয়। এনেকৈ আৰু কৰি মেলি আছোঁ আৰু আপোনালোককো অকণমান দেখাইছোঁ। আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব।